ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত উজলিল অসমৰ সৌৰভ দাস। কৃষ্ণচূড়াৰ পাতেৰে আঁকিলে ভূপেন হাজৰিকাৰ ছবি। ছবি আঁকি ভাল পোৱা এজন যুৱক, ছবি অঁকাই তেওঁৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য। ছবি আঁকিয়েই জিলিকিল বোকাজানৰ হলৌখোৱা গাঁৱৰ সৌৰভ দাস। প্ৰথমে অসম বুক অফ ৰেকৰ্ডছত আৰু তাৰ পিছত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে সৌৰভ দাসে। কৃষ্ণচূড়াৰ পাতেৰে ভূপেন হাজৰিকাৰ এখনি ফটো অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে সৌৰভে। নমস্কাৰ, মই প্ৰথমতে অসম সংবাদক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়ালৈ অহাৰ বাবে। মই প্ৰথমতে আছাম বুক অফ ৰেকৰ্ড পাবলৈ সক্ষম হৈছিলোঁ, যিহেতু এটা গ্ল'বত 45টা পৰ্ট্ৰেট কৰিছিলোঁ, তাৰ বাবে আছাম বুক অফ ৰেকৰ্ড পাবলৈ সক্ষম হৈছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত ইণ্ডিয়া বুক অফ ৰেকৰ্ড পাবলৈ সক্ষম হৈছিলোঁ। লকডাউনৰ সময়ছোৱাত মই গছৰ পাতেৰে নতুন কিবা কাম কৰিব পাৰি নেকি তাৰ চিন্তা আহি আছিল। তাৰ পিছতে মই গছৰ পাতেৰে ভূপেন হাজৰিকাৰ ছবি এখন আকাৰ প্ৰয়োগ কৰিছিলোঁ আৰু তাৰ বাবে মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডত পাবলৈ সক্ষম হৈছিলোঁ। বৰ্তমান তেওঁ চৰকাৰী চাৰকাৰুকলাম মহাবিদ্যালয়ৰ ছাত্ৰ। তেওঁ আমাক জনায় যে তেওঁ ভৱিষ্যতে ছবি অংকন কৰিয়েই জীৱনত আগুৱাই যাব খোজে। অসম সংবাদৰ তৰফৰ পৰা তেওঁলৈ জনালোঁ শুভেচ্ছা। বোকাজানৰ পৰা পবিত্ৰ বৰাৰ ৰিপৰ্ট, অসম সংবাদ। অসম সংবাদ, আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ।